हेलो एवरीवन की खबर आशा करू সকলো ভালেই আছে আমাৰ চেনেলৰ অন্য এটা ভিডিঅলে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দেওবাৰ হয় দুপৰীয়া আমি ভাত পানী খাই মেলি আজৰি হলো এতিয়া অকমান ওলাই যাওঁ বুলি ভাবিছো বহুত দিন হল মানে ছোৱালী কলৈ ওলাই মেলি যোৱা নাই গৰতে থাকি থাকি তাইও মানে আমনি লাগে অকমান ওলাই যাবলৈ মন কৰিছে তাকে বলো ওচৰতে দলে ভাগ আছে বুলি শুনিছো তাকে চাই আহুগে বলকচোন আমাৰ লগতে আপোনালোককো দেখুৱাম আৰু ভিডিওটো চাই থাকিব হেকলৈকে ভাল পাব বুলি আশা কৰিছো আৰু কেনেকুৱা হয় হেকত চাই জনাবলৈ নাপাহৰিব বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো ছোৱালী গলে খুইয়েকো যাব ওচৰৰে তাকে তাই ওচৰলে গল এতিয়া আমি গৈ থাকো বলক কোনফালে যোৱান ফুৰিবলৈ যোৱা চাই এফালে কয় আকৌ মনটো ভাল নে ভাল লাগিছে আমাৰ সকলোৰে ওলাই মিলি হৈ গল এতিয়া আমি আহি আছো দলৰ অভিমুখে ছোৱালী মনটো খুবেই ফূৰ্তি হৈ বাৰু ফূৰ্তিটো লাগিবই বহুত দিনৰ মূৰত ওলাই আহিবলৈ পাইছে সিহঁতৰো মন যায় এনেদৰে ওলাই আহিবলৈ অকণমান তাতে দেউতাক লগত থাকিলেতো আৰু ভাল পায় আহি আমি এয়া কলাবাৰী কলেজ পালোহি কলেজখন থকা ঠাইখন কিন্তু বহুত ঠাণ্ডা মানে নিৰ্জন কলেজৰ মানে বহুত ধুনীয়া পৰিৱেশ পঢ়িব পৰা কিবা এটা ল'বলৈ গৈছে দোকানত তাতে দোলৰ কাষত খাব পাৰিম নে নাই নাজানো বাৰু খাব কাৰণে তথাপি কিবা এটা লৈ লৈছে এয়া পাই গলোহি গেটখনৰ পৰা অকণমান ভিতৰলৈ সোমাই যাব লাগে আমি এতিয়া আহি আছো এয়া পাইছোহি আৰু মন্দিৰ গৰু চৰি আছে গোটেই নামঘৰ আছে এভাগ নামঘৰলৈ আহিছিলা নি তোমালোক পালোহি আমি সোমাবলৈ লৈছো আৰু সোমাই দেখিলো দুখন জাননী লিখা আছে গৈ চালো তাতে লিখা আছে দলৰ নাম বাসুদেৱ দল তাৰপিছতে লিখা আছে লৰা ৰজাই তেওঁৰ গুৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰক ৰাজহবিহীনভাৱে এই দলটি দান কৰিছিল বুলি লিখা আছে ইফালে লিখা আছে এই কীৰ্তিচিহ্নৰ স্থানান্তৰ ক্ষয়ক্ষতি সলনি বিকৃত বিপদাগ্ৰস্ত অথবা অপব্যৱহাৰ যদি কোনোবাই কৰিব বিচাৰে তেনেহলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 টকা পৰ্যন্ত বা উভয় দণ্ডৰে দণ্ডিত কৰিব বুলি লিখা আছে প্ৰথমে বাহিৰে অকণমান বাহিৰখন চাই লৈছো ঘপকে ভিতৰত সোমাবলৈ ভয়ো লাগে পুৰণিকলীয়া কীৰ্তিচিহ্নৰ ভিতৰত বা কি আছে আমি একো নাজানো আগতে আহিও পোৱা নাই আমি বাহিৰখন চাই থাকোঁতে আমাৰ একেতনো কোনফালে ক'ত সোমালে গমেই নাপালো ভিতৰত অকলে সোমাই গ'ল নেকি চিন্তা হৈ আছে তাকে ভিতৰলৈ গৈছিলে নেকি ভিতৰলৈ যাব পাৰি নেকি সুধিছিলে নহয় ফোন এটা কৰিছো পাপা কলৈ গ'লগে অকলে ভিতৰলৈ গৈছে নেকি বা কিবা চৰাই আছে নেকি চিকচিকাই আছে এই গেটখনতো সেই ফেন্সিং লগোৱা আছে নেকি তেনেকে তলত সোমাব পাৰি নেকি বাদুলি এগা চিঞৰি আছে বাদুলি বাদুলি
ভিতৰলৈ সোমাব পৰা ব্যৱস্থা নাই, বাট বন্ধ কৰি থোৱা আছে। ভিতৰত চৰাই চিৰিকটি এইবোৰ বাদুলি কিবা কিবিহে আছে, গেটবিলাক বন্ধ কৰি থোৱা আছে। তাকে সোমাব নোৱাৰি। এতিয়া ওলাই যাওঁ আৰু বাহিৰৰ পৰা এবাৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো, গছ গছনি আছে চাৰিওফালে এনেদৰে, আৰু পৰিৱেশটো ইমান ঠাণ্ডা। গৰমত মানে ঠাণ্ডা পৰিৱেশ, একদম গছ গছনিবিলাক বেছি আছে যে সেইকাৰণে মানে বেছি ঠাণ্ডা ইয়াত, একদম বতাহ মাৰি আছে, থাকি খুব ভাল লাগিছিলে। ইফালে কাষতে নামঘৰ এভাগো আছে। ইয়াৰ চাওকচোন পৰিৱেশটো মানে গছ গছনিবিলাক থকাৰ কাৰণে ইয়াতে বতাহটো বেছি। আকৌ আমাৰ এইফালে ফটো শ্বুট চলি আছে। এইফালে খোৱা আৰম্ভ কৰিলে মানে। কেইবিঘামান হ'ব বাৰু পুখুৰীটো? পুখুৰী পাৰতে বহি খোৱা হ'ব নেকি এতিয়া? মানুহ ক'ত বহিবা? ৰ'বা ৰ'বা ৰ'বা, তেনেকৈ বহি দিবা পুখুৰী। আমি খাবলৈ লওঁতে ককাজন আহি পালে। ককাৰ লগত দুই এটা কথাও পাতিলোঁ, অকণমান ককাক খাবলৈও দিলোঁ। পুখুৰীটোৰ মাটি যে আমি 12-13 বিঘামান হ'ব বুলি ভাবিছিলোঁ, কিন্তু ককাই কৈছে 20 বিঘাৰ ওপৰতেই হ'ব। আৰু দলৰ বিষয়ে অকণমান কথা সুধিলোঁ ককাক। ককাই কোৱা মতে আগতে ইয়াত বহাগ বিহু হ'লে বিহু মাৰে বুলি কৈছে ভিতৰত, কিন্তু এতিয়া বাৰু বন্ধ, এতিয়া বিহু মাৰাটো নহয় বাৰু, আগতে বিহু মাৰে বুলি কৈছিলে। ফুল নিচিঙিবা দেই, ফুল ছিঙিব নাপায় নহয়। ফটো মাৰা? তুমিও ফটো মাৰিবা? যোৱা পাপাৰ লগত যোৱা না, তুমি মাৰি দিবা। ছোৱালী গৈ আকৌ সোমালেগৈ তাত, ফটো মাৰিবলৈ লৈছে এতিয়া দেউতাকৰ লগত। মই আহিছোঁ এই নামঘৰ ভাগ অকণমান চাবলৈ। নামঘৰ ইয়াতে সত্ৰ বুলিও লিখা আছে, দলগুৰি সত্ৰ। ইয়ালৈ আহি মানে পৰিৱেশটো খুবেই ভাল লাগিছে, বতাহ মাৰি আছে পুৰা পৰিৱেশ। ছোৱালীয়ে ৰিলছো বনালে, ফটো মাৰিলোঁ, ফটো মাৰিলে ৰিলচ বনালে। এতিয়া যাবলৈ সময় হ'ল। থাকি খুব ভাল লাগিছিলে, পৰিৱেশটো ইমান ধুনীয়া, বতাহ মাৰি আছে। নালাগে আৰু, কিন্তু কি যাবতো লাগিবই। তাকে যাবলৈ ওলাইছোঁ আৰু। ইফালে আমাৰ আইদেউ ৰিলচ বনাই আছে। যাবলৈ মন নাই তাকে। আগত বহিবা জানো? ধূলি লাগিব নেকি? ইমান ধূলি নাই বাৰু আজি। বন্ধৰ দিনত অকণমান আবেলি সময়ত বাহিৰলৈ ওলাই গৈ বাহিৰত কটাবলৈ খুবেই ভাল লাগে, নহয় জানো? সদায়তো বাৰু নিমিলে। এইটো বহুত দিনৰ মূৰত বান্দৰ। মনো দেখিছানে নাই? বান্দৰ দেখিছানে নাই? চোৱা আকৌ, এই ওপৰলৈ গ'লগে, ওপৰলৈ গ'লগে। আহি আছো এতিয়া, আহোঁতে আহিলোঁ বেলেগ এটা ৰাস্তা, এতিয়া ঘৰলৈ গৈ আছোঁ বেলেগ এটা ৰাস্তাৰে। পশ্চিমৰ আকাশত বেলি ডুবুৰ ডুবুৰ সময় আহি খুবেই ভাল লাগিছে। পৰিৱেশটোৰ কথাটো কিন্তু ক'বই লাগিব। সন্ধিয়া লগাৰ আগমুহূৰ্তত গৰু নিছে ঘৰলৈ, ছাগলী নিছে, মানে সকলোফালে আৰু গছ গছনিৰে ভৰা। মেইন ৰাস্তাৰ পৰা দললৈ কিন্তু অকণ সোমাব লাগে, কিন্তু ৰাস্তাবিলাক খুব ধুনীয়া, গৈ ভালে লাগিলে ভিতৰত যদিও। আহি আমি ইয়াৰ ৰাস্তাত উঠিলোহি, মেইন ৰাস্তাত এতিয়া আহি আছোঁ। আহি এইফালে মামা এজনৰ দোকান এখন পালোঁ, ৰাস্তাৰ কাষতে, মেইন ৰাস্তাৰ কাষতে। চানা বনাই আনিলে পল্লৱে, চানা খাবলৈ লৈছোঁ। আৰু তুমি মটন খাইছিলা নহয়? মটনটো কি কৰিলা? সেইটো হেৰি নকৰিবা, খাই নিদিবা, পেলাই দিব লাগিব দেই। তুমি চানা খাব পাৰিবা জানো? চানা খাব পাৰিবা জানো? আমাৰ ছোৱালীৰ আপত্তি, 3-4 দিনৰ পৰা বজাৰ কৰিবলৈ আহে ওলাই। এতিয়া তাৰ পৰা আহি চেণ্টাৰ পালোহি। আহি এতিয়া তাই কি বজাৰ কৰে তাইহে জানে। অৰেঞ্জ লাগিব বুলি কৈছে তাই। এতিয়া দোকানত সোমাই তাই বজাৰ কৰাত লাগি গৈছে। কি কি বস্তু কিনে, কি বজাৰ কৰে তাইহে জানে। আৰু
বেগে কেৰি বেগ এটা দি দিছে চাই থাককচোন কি বজাৰ কৰে ন তাই পইচা কোনে দিব হে হে পাপাই দিব তুমি কি বজাৰ কৰিলা কৈ দিয়া আকৌ এটো কি জুস ওয়াও আজি ভাল লাগিছে নে মনটো হে মনটো ভাল লাগিছে বজাৰ কৰি মনটো কেনেকৈ লাগিছে ভাল লাগিছে নে ভাল লাগিছে বা সাজনে দুদিন তিনদিনৰ পৰা বজাৰ কৰিম কৈ আছে মানে তাই বজাৰ কৰিবলৈ লৈ যাব আপোনালোকে ভাবিব পাৰে ছোৱালীজনীক এইবিলাক চকলেট মৰ্টনবিলাক বেছিকৈ খুৱাওঁ নেকি ধৰি লওক এইবিলাকতো খোৱাটো বেয়া কথা বেছিকৈ কিন্তু কি হ'ব বেছিকৈ খাবলৈ নিদিওঁ বাৰু সিহঁতৰো মন যায় কেতিয়াবা ফুৰিবলৈ কেতিয়াবা বজাৰ কৰিবলৈ আমাকতো ডাঙৰ মানুহৰ কথা পতা শুনে কেতিয়াবা মোবাইল চাই মোবাইলত দেখে এইবিলাক শ্বপিং কৰা তাই সেইটো কাৰণে মনৰ ইচ্ছা মতে যি ল'ব বিচাৰিছে ল'ব দিছোঁ কিন্তু গোটেইবিলাক বাৰু খাবলৈ নিদিওঁ দিনত এটা চকলেট বা এটা মৰ্টন এনেকৈয়ে খুৱাওঁ এইবিলাক বস্তু বেছিকৈ খাবলৈ নিদিওঁ বাৰু যি কি নহওক আজি আহি পাই গা পা ধুই অৰিঅ' বিস্কুটৰ লগত চাহ খালোঁ তাৰপাছতে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভাল পাইছে লাইক এটা কৰিব চেনেলটো যদি প্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব